ৰাতি আহি চুৰ কৰি লৈ যাম ৰ পাৱে বা কি বাকছুছে বল মাই দাদা ফেচিতে যাই চাহ খাই থাকায়ে খাব না থম যা তোক লাগি চাহ ফুলেশ্বৰী ঘৰত আছ না নাই হে আহা দিন গেতলা বথগাকে ফুলছে হে এ বেটি ফুলেশ্বৰী মোক এটা ফুলত ঠানি নেদলা কিমান দিন কলো তাইক এটা ফুলত ঠানি দিবি মোক এটা ফুলত ঠানি দিবি এটি নেদলা আজি ৰাতি আহি চুৰ কৰি লৈ যাম গম পাব ফুলেশ্বৰী অলে নাহ কিয় মই আহিছো পেহীহে ক'ত মললি অলে ওই পেহি দেখোনে ইমান দিন কি অহা নাছিলি মোৰ একে বৰ বেয়া লাগিছিলে মনটো ভিতৰত লাগি বৰি মই ভিতৰত নবহো দে বাৰান্দাতে বহিম দে চেয়াৰখনতে বনে হে বৰি কি চেয়াৰত বহি ভালে মোক লাগি পিৰা এখন লৈ আহিবি যা মই চেয়াৰতে বহি ভাল নাপাওঁ যা এখন পিৰা লৈ আহিবি যা তই এতিয়া থাকচোন মই পিৰাখন লৈ আহো দে বতে হে বহুৰা ইফালে ৰ'দ পচছে হে বৰি এক কাপ গাখীৰ দিয়া চাহ বাননি যা বহুত দিন চাহে খাবা পা নাই তোৰ হাতে বৰ পাতলা গেলে তোৰ চাহ কিনি হয় নেকি দে অলপ মই এতিয়া চাহখিনি বনাই আনো অলপ গাখীৰবিলাক গৰম কৰিব লাগি আছে দে হাতত পুতিৰ বাপেকটো বা ঘৰত আছে না নাই সি দেখা পালে গতে মস্ত দিগদাৰ কিবাৰ নিচিনা যদি বেয়াকে বহি আহি গৈছে আৰু মই নাহো তাহাঁতে এতিয়া চাহাব সতে আহিছো দেচোন আৰু নহ'লেতো নাহিলোৱে হয় মই একবাৰ সেনেকৈ কোৱাৰ পিছত মই নাহোৱে খাবা নাই ইমান মাথাৰ বেদনা উঠি আছে ফুলেশ্বৰী বৰিয়ে চাহকাপ সোনকালে আন ভাই আনছো লগ চাহকাপ ময়ো একলা মানুহ না ভাতকেইটা বানৰ মস্ত হেলা চিৰিয়াছে চাহকাপ খাই যাম একেলগে দীপৰ বেলা ভাত খাই বানাম আৰু ৰাতিক লাগি থৈ একেলগে ময়ো আৰু দুটা চাহকাপে দিবা পাৰিলি না বেয়া আছে নাপাবি আমাৰ এই পুতপুতিটো আছে নে গোটেই এখন বিস্কুট খাব লাগি নেদে ময়ে খাব নাপাওঁ গোটেই জানানে একে কিমান দামী দামী বিস্কুট খোপা আনি থৈ আমাৰ শেষ কৰি লৈ গোটেই একে লগৰ কাষৰে আমাৰ ঘৰৰ আপিটো আছে নে গোটেই একে লৈ আহি খেলা বস্তু মুখা একে গোটেই দিবয়ে গোটেই খোৱা বস্তু গোটেই নোহোৱা কৰি থৈ হ'ব দে এইবাৰ আহিলি পিঠা বানে থবি মোক লবি তই দেখো চাহ তাহ নামলি তই নাখ নাকি একেলগে মোৰ লগতে খাবি পেহী মই অলপ আগতে ভাত খালোৱে এতিয়া খাব লাগি মন নাই চাহ তাহ তই খাই নাই মই পিছত খাম বৰি বৰ সাউত লাগাকে চাহকাপ বানাইছা দে বৰ সাউত লাগছে বৰি একটা পানী লৈ আহিবিচোন যা মোৰ গোটেই বাকচু উঠছে বাকচু মুখখন গোটেই জ্বালা পুৰা কৰছে গাখীৰ দিয়া চাহকাপ খালো না পানী ল পানী ল পানী ল কি বাকচুৱে নতুন বেমাৰ আছে নেকি কিবা গাঁৱত বাপৰে বাপ ভয় লাগি গৈছে মোৰ কচোন কি বাকচু মানে ভালকে বুজি কওঁ মোক বৰি কি বাকচু মানে নাজনাই তই হা কি নাজনা মায়ে কোৱা নাই বাকচু মানে গেষ্টিক আই দেহ তাকো নাজনা তই বাপ্পাও খাই দিবিয়ে মানুহ বাকচু মানে গেষ্টিক মইতো মোৰ সৰুৰ পৰা ডাঙৰ হ'লো একদিনো বাকচু বুলি ক'ব নাই গেষ্টিক স্কুলত জানাই ক'ত গৈছিলি আছাতে বহিবিয়া মই নহয় বাখেৰি আকৌ হাত ফেচিৰ লগত খেলা খেলবা গৈছিলো মোৰ মস্ত ভোক লাগছি মোক ভাত দি আৰু মোক সনা কাৰিখনত ভাত দিবি তাতে বাছা আকৌ খাবাই নিদিলা কেনে মানুহ কিবা ইমান টাইম ফেচিৰ লগত মই খেলা খেলি আছিলো আকৌ খাবা নিদিলা যা মোক এতিয়া ভাত দিবি সনা কাৰিখনত ভাত দিবি কি কয় ফুলেশ্বৰী তোৰ সনাৰ কাঁহীত ভাত খা আইতে তোৰ ইমান ধনী হৈছা সনাৰ কাঁহীত ভাত খা বাপ্পা ঐ বাপ পেহী তাই এই কথা কৈছে বাপেকে সৰুতে তাইক সেইকেইখনক শুনা কাঁহী কওঁতে এতিয়াও তাই সেইকেইখনক শুনা কাঁহী বুলিয়ে ভাবে পেহী মাতো তই অলপ আবেলিৰ লগত অলপ কথা চথা পাতচোন একেলা
থাকবোনে মই ভাতকেইটা বাৰুতে তুলি লাগিব হাতী কয় মাতো তই বাখেৰি হাততে খেলবা গৈছিলি তাহাৰ নাইটনে খুলি লগল অ মাতি তাহাৰ নাইটনে ভাল নহয় দে তাহাৰ লগত বেছি লেটি গেছি নকৰবি আহি অ বাইৰে কলা লাগব ন তাহাৰ নাইটনে একদম বিহৰ গুটি হেন বস্তু তাহাৰ লগত বেছি লগ নকৰবি মাতো বাবু খেলা কথা নকবি তই কথা আমাক তাকা আহিলে কথা কথা লাগি থাকা আজি অমুকক বেয়া বুলি কয় কালি তমুকক বেয়া বুলি কয় আজি কথা ফেচি বেয়া হ'ল এনে দেখোন কথা ফেচি যাই চাহি থাকায়ে মই কেনে কৰা তই দেখোন মস্ত এটা বিহৰ গুটি হৈ উঠছা বাপা ঐ কি মুখে তোৰ একে মিলছা দে দিও বাগাত তেল খোৱা বুঢ়ী এনেহ'লে ফেচিতে যাই যে বাখেৰীয়া বুলি গাখীৰ দিয়া চাহ থাকব এতিয়া ফেচিতে বদনাম কৰিব আহিছে আমাৰ তাতে নাই দে পাৰি দিছো খেলছে না পাৰি দিছো আমাৰ আপিটো খেলবা আহিছা ও মাতো কি হৈছি কেনেকে কান্দি আছা তই বুলেশ্বৰী একো নাই দে পুটপুটি না মস্ত দাউৰি ফুৰে পল্লাক তাই দুজাপ খাইছে একো নহয় দে মই মাৰি দিছো তাই দুখ পাইছে না এইখিনি হয় না মাতো এইখিনি বেয়া দে তোক ফেলে দিছে না মাৰি দিছো নাকন দিয়ে মাতো নাকন দিয়ে আৰু ও পেহী তই এইগিলাখান কি শিকাইছা সৰু ছোৱালীগিলাখান শিকাব নালাগে নহয় তই পচি তাই ভালকে বুজাবা হেলাগে তই খোজকাঢ় ভালকে তই উল্টে মাৰা তই শিকাইছাই সিহঁতৰ যদি ডাঙৰ হয় কেতিয়াবা চলি লাগে তাই দেখোন একে উল্টে মাৰবয়ে বহুত দেখোন হিংসা গুৰা স্বভাৱ হৈ যাবয়ে তাইৰ বেলেগৰ প্ৰতি দেখোন বদলা লওঁ কৰি থাকবয়ে তাই সৰু ছোৱালীক অলপ শিকাইলি ভাল কথা শিকাব লাগে এনেকে কাজিয়া কৰলি মাৰা ধৰা এইগিলাখান কথা শিকাব নালাগে নহয় তই ভালকে বুজাবাহে লাগে চলি অ বৰি তই কথা মোক আজি মস্ত ডাঙৰ কথা এটা শিকলিয়ে ইমান দিনে ময়ো ভাবাই নাছিলো এই কথাটো অ মায়ে যি কৈছে কবি দে এনে শিক্ষা কৰি আছ ভাবি শিকবি তই ময়ো আজি বহুত ডাঙৰ কথা এটা শিকলো দে আমি সৰু ছোৱালীক এথেনৰ পৰা ভাল শিক্ষা দিলিহে ডাঙৰ হ'লে ভাল হ'ব তাহাজ চলি বুলি ভাল শিক্ষা দিব পাৰিব মই আৰু উল্টে মাৰা স্বভাৱটোহে শিকি আছো মই ভাবছিলো তাৰ কান্দি আছে যি হব কি যে শিকি আছো ময়োতো অ বুলেশ্বৰী বৰ ভাল কথা এটা শিকলি দে তই মোক আজি অ পেহী ইটাৰ পৰা আৰু কোনো সৰু ছোৱালীকে এইগিলাখান কথা নিশিকবি সিহঁতক এতিয়াৰ পৰা ভাল কথা শিকিলেহে সিহঁতে ডাঙৰ হ'লে ভাল কথাগিলা শিকব এতিয়াৰ পৰা যদি সিহঁতৰ মনত হিংসা কৰি ভাবিলা শুনিলে কি হ'ব এতিয়া বুজি পালি নে আৰু কোনো ছোৱালীৰ আগত এইগিলা কথা নকবি দে পেহী দে বৰি মই যামেই দে ঘৰত দীপৰ বিলাৰ ভাত খাজো বনাব লাগিব না চাহটো খালোৱে দে হ'লে আহো দে আমি এঠান কাহিনী দে পিঠা মানে চাৰিবি কিন্তু আজি আছে গলি দে যাওঁ দে দে পেহী যা আৰু আহিবি পিঠা বনাই থম যা তোক লাগি চাহ খাব লাগি আহিবি আৰু এইগিলাখান কথা শুনিছি মই তই বেয়া চেয়া মোক নকবি দে আহিবি আৰু কেতিয়াবা লাগি দে বৰি কিয় বেয়া পামে তই আজি মোক মস্ত ডাঙৰ কথা এটা শিকেলি আৰু পিঠা বনাই থবি ভাল পিঠা খাবা আহিব দে যাওঁ দে